everyone, this is me और ये है निमाती घाट। तो फाइनली आহি আমি এতিয়া নিমাতী ঘাট পাই গ'লোহি। এতিয়া ভিতৰলৈ সোমাই যাম। এইফালে যাব লাগিব, তাৰ আগতে আমি টিকেট কাটিব লাগিব। প্ৰথম গৈ আমি টিকেটটো কাটি ল'মগৈ ব'লক। তো আহিয়ে প্ৰথমে এই টিকেট কাউণ্টাৰত টিকেট কাটিব লাগিব। মই বৰ্তমান টিকেট ল'লোঁ এয়া পাৰ পাৰ্চন 30 টকা হ'ল। তো এতিয়া টিকেট কটা হৈ গ'ল আমাৰ। এতিয়া আমি লাহে ভিতৰলৈ সোমাই যাম। তো ভিতৰত বাহিৰৰ পৰা টিকেটটো ভালেই লাগিছে, বহুত ধুনীয়াকৈ সজাই থোৱা আছে। তাকে বোলো তো আমি এতিয়া এই ৰাস্তাতেদি সোমাই যাম, এইফালে সোমাই যাব লাগিব। তো সোমাই গৈছোঁ। ইয়াত খুব ধুনীয়াকৈ এনেকৈ চকীবোৰ সজাই থোৱা আছে। ইয়াত বহি পেলাই আপোনালোকে ব্ৰহ্মপুত্ৰৰ যি সুন্দৰ দৃশ্যাৱলী আপোনালোকে উপভোগ কৰিব পাৰে। তো আজি নিমাতী ঘাট আহোঁতে মোৰ এটা সৌভাগ্য হ'ল যে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা দেৱাশীষ বৰঠাকুৰদা, তেখেতক আজি লগ পালোঁ। তো ব'লকচোন তেখেতৰ লগত অলপ কথা পাতোঁ। আমি নিমাতী ঘাট আহোঁতে আমি আমাৰ ভাড়াঘৰৰ মুন খ্যাত সকলোৰে পৰিচিত আমাৰ দেৱাশীষ বৰঠাকুৰদাক লগ পালোঁ আমি। দাদা কেনেকুৱা লাগিছে ইয়ালৈ আহিবলৈ? নমস্কাৰ, ভাল লাগিছে, বহুত ধুনীয়া। নিমাতী ঘাট আগতেও আহিছোঁ, হয়, কেইবাবাৰো শ্বুটিঙতো আহিছোঁ আৰু মোৰ ঘৰৰ ওচৰতে নহয়। হয় হয়। তো এনেই আজি ফুৰিবলৈ আহিছিলোঁ মই সুকন্যাই আচলতে। হয় হয়, তাতে তোমাকো লগ পাই গ'লোঁ। হয় হয়। তো দাদা নিমাতীখন নতুনকৈ বনাইছে ৰিজৰ্টটো আপোনাৰ? এইখন একদম নতুন নহয়, হয়। এই ইয়াৰ পৰা আগলৈ আৰু এখন বনাইছে, সেইখনো খুব ধুনীয়াকৈ বনাইছে। হয়, আপুনি মানে আগতো আহিছে ইয়ালৈ ন? আহিছোঁ হয় নিশ্চয় নিশ্চয়। দাদা আপোনাৰ নতুন আহিবলগীয়া কিবা কাম আছে নেকি বৰ্তমান? আছে, এতিয়া নতুন বিহুৰ ছিজন আহি আছেতো। হয়, নতুন বিহু ইটো সিটোতো মানুহে খুব ভাল পাইছে। হয় হয়। উহুৰ পিছত এবাৰ ইটো সিটোতো ওলাল, খুব ভাল পাইছে। গতিকে আমি কৰি আছোঁ ভাড়াঘৰ দৰে আৰু নতুন কিবা চিৰিয়েল চাব পাৰিম, যিহেতু আমাৰ ভাড়াঘৰ চাই বহুত ভাল লাগিছিলে। এখন চিৰিয়েল কমেডি বেছ আমি অতি সোনকালে কৰি আছোঁ NKTVৰ কাৰণে। NKTVৰ কাৰণে সেইখন হৈছে বিন্দাছ কলনী। বিন্দাছ কলনী ভাড়াঘৰৰ নিচিনা নহয়, হয়, যিহেতু সেই সময়ত সেইটো কমেডি চলিছিল। হয়, এতিয়াৰ আকৌ কমেডিটো চেঞ্জ হৈছে, কাৰণ দৰ্শকবোৰ সলনি হৈ থাকেতো মানুহ। সেই দৰ্শকে ভাল পোৱাৰ দৰে অলপ বেলেগ ধৰণে কৰিবলৈ NKTV দিব ন? NKTV হয়। তো তেতিয়াহ'লে আপোনালোকে আকৌ চাব পাব আমাৰ মুণ্ডাক, আমাৰ সকলোৱে মৰমৰ মুণ্ডাক, বিন্দাছ কলনী ন? বিন্দাছ কলনী, হয় নিশ্চয়, আমিও চাম। গতিকে আমি শুভেচ্ছা দিছোঁ। আমাৰ থেংক ইউ। তোমাৰো ইউটিউব চেনেলটোলৈ মোৰ আশীৰ্বাদ থাকিল। থেংক ইউ দাদা। তো আজি ভিডিঅ'টো আমি ইমানতে শেষ কৰিম, কাৰণ অলপ কাম আছে, সেইকাৰণে সোনকালে যাবগৈ লাগিব। বেলেগ এদিন আহিম, আপোনালোকক সমগ্ৰ দৃশ্য ভালকৈ দেখাম। আজি যি দেখালোঁ চাব আপোনালোকে। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ। মোৰ ভিডিঅ'বোৰ চাই থাকিব।